মোৰ নিজৰ গাড়ী আছে স্যাৰ মোৰ নিজৰ গাড়ী আছে তেওঁ নিজৰ গাড়ী আছে বেনু আছে কিয় না যায় তুমি ড্ৰিংক কৰিছা মই ড্ৰিংক কৰিছো এক লৈ যোৱা এনে হ'ল তুমি এক কথা ক'ব ড্ৰিংক কৰি মানে কোনে তোমাক হাল্লা কৰিব দিছে না না মোৰ প্ৰেছিডেণ্ট ড্ৰিংক কৰি হাল্লা কৰিব কোনে আজি লাগিছে তোমাৰ বন্ধৰ বেলি না তুমি Kheroni Model Hospital along 108 ki bang pipede da jok charwo sai alam ki ke bata rara ki sung ka chitong Council Medical Department atong kelangdun akenang sotpu rat ase kachipi West Karbi Anglong Kheroni Thana Kaparlo Kheroni Model Hospital along Kheroni Auto Rickshaw Association MAPU Riju Ingti Chainong Phan Kapitong Phit ajok Chingkoi Phitlo Lapen ka Chingkoi hiring tangra ka jok Kheroni Model Hospital along se kelangja phan pon hadak an pon pen AC Dipu Medical College and Hospital angsi pachapon nangji pura toil la pusona pora hot Kheroni Model Hospital along 108 ambulance covered a job 108 phan batai phone call lo sata ghonta isianta chonghonglo anta wangpi pede a job rat tho paksi aning kithi chupaklang ring ti pusi Militu mapilang ke Kheroni Penran Singh Teron Biertan. আপুনি এম্বুলেন্সত কল কৰিছিলে কল কৰিছো আপুনি কল কৰিছিল কল পাইছিলে তেতিয়া তেতিয়ালৈকে আহাই নাই এতিয়া আকৌ ফোন কৰিছে বোলে ব্লক বজাৰ পৰা এতিয়া আকৌ ওলাই আছে বুলি লংকা এই মাত্ৰ মই কল কৰি মাতিছো আপোনালোকে তেতিয়া পৰা কল কৰি মাতিব লাগে না এজন মানুহ মৰি গেল আপোনাৰ লিষ্ট তুমি হাল্লা কৰাত তই নিজৰ কিবা গাড়ী এখন বন্দোবস্ত কৰি দিলে মোৰ নিজৰ গাড়ী আছে স্যাৰ মোৰ নিজৰ গাড়ী আছে তেওঁ নিজৰ গাড়ী আছে বেনু আছে কিয় না যায় তুমি ড্ৰিংক কৰিছা মই ড্ৰিংক কৰিছো এক লৈ যোৱা এনে হ'ল তুমি এক কথা ক'ব ড্ৰিংক কৰি মানে কোনে তোমাক হাল্লা কৰিব দিছে না না মোৰ প্ৰেছিডেণ্ট ড্ৰিংক কৰি হাল্লা কৰিব কোনে আজি লাগিছে তোমাৰ বন্ধৰ বেলি মডেল হস্পিটালৰ Kheroni মডেল হস্পিটালৰ 108 3 ঘণ্টা ৰখিছো প্ৰশাসনৰ মানুহ আছে ওসি সাৰে নিজে ফোন কৰিলে বলে ইয়াতে আছে ইটা আহিছে উপায় গেছি উপায় নাই কাৰণে আমি নিজে লব লগা হৈ গ'ল ৰিস্ক লব নেকি মোৰ না এম্বুলেন্স মানুহ এজন কষ্ট পাইছে নহয় মই সেক্ৰেটাৰী মই সেক্ৰেটাৰী হয় অটো ষ্টেচন এজন মোৰ প্ৰেছিডেণ্ট হয় মই যদি হেল্প নকৰে কোনে হেল্প কৰিব এটা আমি দরজা খুলি লব লাগে রাস্তা যদি বাই চান্স কিবা এটা যদি এক্সিডেন্ট হৈ যায় এটা পুলিশে কাক ধরিব আমাকে ধরিব এম্বুলেন্স কোয়ালিটি নাই নিজৰ গাড়ী পৰা লৈ আছো এটা দরজা খুলি লব লাগে তো কথা হল নেকি দরজা খুলি লব লাগে বলে রাস্তা যদি কিবা যদি এক্সিডেন্ট হয় পুলিশ আমাক এৰিব নেকি এইটোৱে ব্যৱস্থা মডেল হস্পিটালৰ ব্যৱস্থা পুলিশ প্ৰমোকালৰ ব্যৱস্থা এইটোৱে হয় আপোনালোকে নিজে চাওক মিডিয়া ভাই নিজে চাওক আমি এক্সিডেন্ট হৈছে এক্সিডেন্ট নিজৰ গাড়ী পৰা লৈ আনিলো ডক্টৰে চালে নো প্ৰব্লেম ডক্টৰ চোৱাৰ পাছত এতিয়া আমি এম্বুলেন্সক আমি কণ্টেক্ট কৰিলো ইয়াতে গভৰ্ণমেণ্টৰ এম্বুলেন্সো 45 মিনিট লাগে লংকাৰ পৰা আহোঁতে এইটো আপোনালোকে নিজে ভাবিব লংকাৰ পৰা Kheroni আহোঁতে 45 মিনিট লাগে এইটো নম্বৰ 1 পইণ্ট নম্বৰ 2 পইণ্ট প্ৰাইভেট এম্বুলেন্স ইয়াতে খাৰা আছে কিছুমানে কৈছে বোলে ড্ৰাইভাৰ ভাত খাব গৈছে আচ্ছা ড্ৰাইভাৰক কিছুমানে কণ্টেক্ট কৰিলে কণ্টেক্ট কৰি ইটাটো নাই এইটো আমি মানিছো যে কিবা কিবি হৈ গ'ল অহা নাই থানাৰ পৰা পুলিচে আহিছে থানাৰ পৰা পুলিচ আহি ছাৰে নিজে ফোন কৰিলে যে ছাৰে কৈছে যে ফাৰ্মাচিত কোনোবা বোলে অজয়ৰ বোলে ফাৰ্মাচিত কাৰবাৰ বোলে চাবি আছে চাবিটো গৈ লৈ ন তাত গ'লো পুলিচে গৈছে আৰু আমি গৈছো যোৱা বছৰ তাত না চাবি পাইছো না দোকান খোলা হৈছে ছাৰে নিজে গৈছে ইয়াৰ বিষয়ে ইয়াত অলপ কোনোবা যদি কনচেনট্ৰেট লয় তা আমি বহুত ভাল পাম আৰু 108 ক আপোনাক ফোন কৰিছিলে 108 ফোন কৰিলো 108 ফোন কৰিলে লংকাৰ পৰা আহোঁতে 45 মিনিট লাগে এতিয়া আহি পোৱা নাই এতিয়াতো 45 মিনিট এবাভ হৈ গ'ল এটা 45 মিনিট বেছি হৈ গ'ল এতিয়া প্ৰায় 2 ঘণ্টা ইয়েস অলৰেডি 2 ঘণ্টা হৈ গ'ল এতিয়া লংকাৰ পৰা আহোঁতে আপুনি হুদক যিমান ইয়াত এছ'চিয়েশ্যন আছে যিমান ইয়াত প্ৰাইভেট বিলাক আছে বা বাইক স্কুটি চলে লংকাৰ পৰা আহিতে 45 মিনিট নালাগে
আমি ইটোও মানিছো ঠিক আছে ক'ৰবাত ইমাৰ্জেঞ্চি আছে ক'ৰবাত কিবা আছে ইটো আমি মানিলো এটা 45 মিনিট এতিয়ালৈকে আহি পোৱা নাই এটা 2 ঘণ্টা হৈ গ'ল এতিয়ালৈকে আহি পোৱা নাই এটা কথা ক'ব পাৰি যে যি 108ৰ যিটো সেৱা সম্পূৰ্ণভাৱে আপোনালোকে বিফল আৰু আগতেও তেনেকুৱা 10ৰ বিষয়ে সম্পূৰ্ণ একদম বিফল আৰু ঠিক আছে এইটো বিফল গভৰ্ণমেণ্টটো কি ক'ম আৰু প্ৰাইভেট ইয়াতে গাড়ী থৈ দিছে এতিয়ালৈকে না ড্ৰাইভাৰ আছে না কি আছে এইটো ইয়াত এইটো প্ৰাইভেটটো কি কোনে এইটো এটা ফেশ্বনৰ কাৰণে থৈছে নেকি এইটো এম্বুলেঞ্চটো পেচেঞ্জনৰ নাম কি পেচেঞ্জনৰ নাম হ'ল ৰাজু ইংকি মই ৰাজু ইংকিৰ দাদা হয় চাওক মই সঁচা কথা ক'ম ইমান মেজৰ হোৱা নাই মই সঁচা কথাটো কৈছোঁ ইমান মেজৰ হোৱা নাই কিন্তু চাওক বাইচান্স এমাৰ্জেঞ্চি হৈ গ'লে ছাৰে অচি ছাৰ নিজে ফোন কৰিলে থানাৰ পৰা নিজে এতিয়ালৈকে ৰেছপণ্ড নাই আমাৰ নিচিনা সাধাৰণ মানুহকাৰে ৰেছপণ্ড কৰিব নেকি কওক আৰু পুলিচৰ মানুহকাৰে যদি ৰেছপণ্ডে কৰা নাই এতিয়া আমাৰ নিচিনা মানুহকাৰে কেনেকৈ ৰেছপণ্ড কৰিব আৰু হস্পিটেলৰ মানুহ বোলে কৈ আছে বোলে আমাৰ পৰা বোলে 108 একো লিংক নাই বোলে আমাৰ একো নাই বোলে এইটো কেনেকৈ হ'ব চাওক আপোনালোকে অলপ তদন্ত কৰি চাওক এই হস্পিটেলটো কি মডেল হস্পিটেল খেৰণী মডেল হস্পিটেল এবাৰ নহয় বাৰে হৈ আছে এইটোৰ কাৰণে আমি অলপ মাত মাতিছোঁ আজি অলপ মানে মাতবিলাক অলপ ডাঙৰ হৈ গ'ল এইটো একো প্ৰব্লেম নাই আৰু যোনটো এক্সিডেণ্ট হৈছে এইটো অটো এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয় এইফালে আহিছে এইফালে ছেক্ৰেটাৰী হয় তেখেতে ক'ব এতিয়া বা কিমান ক'লোঁ মডেল হস্পিটেল খেৰণী যিকোনো ঘটনা হ'লে আমাৰ অটো এছ'চিয়েশ্যনৰ পৰা আমি ধৰক ক'ৰবা লংডাং লাংচিটিং কিবা কিবি বৰষুণৰ দিনত ডেলিভাৰী কেছত যেতিয়া পেচেণ্ট আহিব নোৱাৰে আমি গৈ হেল্প কৰি এই মডেল অফিচত আমি লৈ আনো কিন্তু চাওক আজি এই মডেল হস্পিটেলত চাওক আমাৰ অটো এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট এক্সিডেণ্ট হোৱাৰ বিবেক যেতিয়ালৈকে এক্সিডেণ্ট হৈ গ'ল তেতিয়ালৈকে আমাৰ এতিয়ালৈকে ফোন কৰি কিনি এম্বুলেঞ্চ আমি ইমান কল কৰিলোঁ প্ৰাইভেট এম্বুলেঞ্চ কল কৰিলোঁ তেতিয়ালৈকে আমাৰ এম্বুলেঞ্চ এতিয়ালৈকে অহা নাই এতিয়া 1.5 ঘণ্টামান হৈ গ'ল এতিয়াও আপোনালোকে চাব পাৰিব তাত আছে প্ৰশাসন আহি আমাক বুজাইছে যে আহি আছে বুলি কিন্তু এতিয়ালৈকে অহা নাই ৰেফাৰ দিছে আপোনালোকৰ ডিফু কিন্তু এতিয়ালৈকে চাওক আপোনালোকে কিমানমান সময় হৈ গ'ল এতিয়ালৈকে 1.5 ঘণ্টা পাৰ হৈ গ'ল ছাৰ আপোনালোকে বুজি লওক আমাৰ অটো এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ৰাজু ইংতি তেওঁ এক্সিডেণ্ট হোৱা তেওঁ কোনোবা বেলেগ মানুহ এক্সিডেণ্ট হ'লে তেওঁ আহি হেল্প কৰি আমাৰ নিজৰ গাড়ীৰ পৰা আমি ৰেফাৰ লৈ যাওঁ কিন্তু আজি এই এনেকা মূলতে আজি 108ক আপোনালোকে বাৰে ফোন কৰিলোঁ তথাপি অহা নাই কেইবাৰমান ফোন কৰিছিল আমালোকে 6-7 বাৰ ফোন কৰিলোঁ আহি আছো বুলি কৈ অহা নাই মানে মোটামুটি 1.5 ঘণ্টাৰ পৰা আহি আছো বুলি কৈছে এতিয়া চাওক এতিয়া ফোন কৰিছে এতিয়া কৈছে দয়ঙৰ পৰা আহি আছো বুলি কৈছে দয়ঙৰ পৰা আহি আছে বুলি কৈছে এতিয়াও আধা ঘণ্টা হৈ গ'ল অহা নাই আৰু প্ৰাইভেট এটা এম্বুলেঞ্চ আছে আপোনালোকে ভিডিঅ'টো লৈ ল'ব তাত আমি ফোন কৰিছোঁ কৈছে আমি যাব পৰা নাই বা একো কিবা ৰেছপন্স একো দিয়া নাই তেওঁলোকে